তোমালৈ আজি বহুত মনত পৰিছে কিয় নেজানো টিকেচি কেম্পাছৰ বুকুত বিলীন হৈ যোৱা সেই মধুৰ স্মৃতিবোৰে মোক বৰকৈ আমনি কৰিছে তেতিয়া চাগে আমি হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছিলোঁ আৰু এদিন 22 নং ৰুমৰ পৰা যে ক্লাছ শেষ কৰি আহি আছিলোঁ আৰু তুমি যে তোমাৰ বন্ধুসকলৰ লগত আহি মোক আগভেটি ধৰিছিলা আৰু প্ৰথমবাৰৰ বাবে চকুত হৈ আই লাইক ইউ কৈছিলা মনত আছেনে তোমাৰ তেতিয়া মই খুব ভয় খাইছিলোঁ কিন্তু এতিয়া মই খুবেই ব্যাকুলতাৰে বিচাৰিছোঁ আকৌ ঘূৰাই পাবলৈ মোৰ জীৱনৰ সেই সোণোৱালী দিনবোৰ পাৰা যদি ঘূৰাই দিয়াচোন ঘূৰাই দিয়া মোক টিকেচি কেম্পাছৰ সোণোৱালী দিনবোৰ কি যে সময় আছিল সেয়া চিন্তা হাঁহি কান্দোন আবেগৰ ৰামধেনুৰে ভৰা কেতিয়াবা সেইবোৰ ধৰা সম্পৰ্কবোৰ জৰালুকা দেখিছানে নাই দেখা ন মোৰো দেখা নাই জানানে আমাৰ মনৰ সোণোৱালী হীৰৰটো যে এতিয়া হেলুৰ ধৰিছে কোনো প্ৰেমিকাই যেতিয়া তোমাৰ হৃদয় চিৰাচিত কৰিব সেইদিনা বুজিবা তুমি মৰম মানে কি ভাল পোৱা মানে কি তোমাৰ বিয়াখন হৃদয়ৰ আমন্ত্ৰণত তোমাৰ জীৱনলৈ আহিছিলোঁ এতিয়া তোমাৰ অপমানৰ অজুহাতত বাইকিত হৈ যাবলৈ ওলাইছোঁ জীৱনৰ ঠিকনা বিচাৰি আঁতৰি যাবলৈ ভাবিয়েই নিজ হাতেৰে কবৰ খান্দিছোঁ বসন্তৰ বৰদৈচিলাৰ দৰে উৰুৱাই দিলোঁ তোমাৰ প্ৰতি থকা মৰম ভাল বুজালেও নুবুজিবা তুমি মোৰ নিৰাশাৰ বতৰা সেয়ে যাবলৈ ওলাইছোঁ আঁতৰি